মই আজি এটা জুচৰ ৰেচিপি লৈ আহিছোঁ যিটো আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী হয়। আমি সৰু ডাঙৰ সকলোৱে জুচটো খাব পাৰোঁ। এই জুচটো মই বনাম গাজৰ, বিট আৰু আপেল, যিটো আমাৰ সাধাৰণতে সন্তানসকলে বিট, গাজৰ এনেকুৱা ধৰণৰ বস্তুবিলাক কেঁচাই খাবলৈ ভাল নাপায়। কিন্তু আমি যদি জুচ বনাই তেওঁলোকক খুৱাওঁ, তেওঁলোকে নিশ্চয় খাব, কাৰণ তেওঁলোকে জুচ খাই ভালেই পায়। গতিকে আহক মই কেনেধৰণে জুচটো বনাইছোঁ চাওঁ। এই জুচটো খুব সহজতে বনাব পাৰি। তাৰ কাৰণে মই লৈছোঁ 2টা গাজৰ, এটা বিট আৰু এটা আপেল, আৰু অকণমান মই আদা লৈছোঁ। আৰু গোটেইখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। আদা বেছি দিব নালাগে, বেছি দিলে টেষ্টটো বেয়া হৈ যায় খাবলৈ। গতিকে এতিয়া এটা মই মিক্সি জাৰ লওঁ, তাতে এইখিনি মই দি দিম। দি দিলোঁ আৰু ইয়াত মই 1 গিলাচ পানী দি দিম। আৰু এইখিনি এতিয়া ভালকৈ মিক্সিত পেষ্ট কৰি লওঁ। এইখিনি মোৰ এতিয়া পেষ্ট কৰা হৈ গ'ল। মই এটা বাটি লৈছোঁ আৰু এখন চেকনি লৈছোঁ। ইয়াত মই এতিয়া এইখিনি চেকি দিম। মোৰ জুচ ৰেডি হৈ গ'ল। ইয়াত মই নিমখ চেনি একো নিদিওঁ। মোৰ ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। এতিয়া আমি খাম। জন আহা, খোৱাহি। মজা খাবলৈ, ভাল একদম।